নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 7 জুলাই আৰু এনে ধৰণৰ খবৰবোৰ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ বিশেষকৈ মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে অসম চৰকাৰে আমি জনাই আছো এই ডাঙৰ খবৰটো মেট্ৰিকত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব এতিয়াৰ পৰা 16000 কোটি টকা নগদ ধন হিচাপে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীক পোনপটীয়াকৈ 16000 টকা প্ৰদান কৰিব ল্যাপটপৰ খলনি এইবাৰ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে নগদ ধন পূৰ্বতে ল্যাপটপ দিয়াৰ কথা আছিল স্কুটি দিয়াৰ কথা আছিল কিন্তু ইয়াৰ পৰিৱৰ্তে এতিয়া কৈছে ছাত্ৰ ছাত্ৰীসকলক নগদ 16000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ইয়াৰ লগতে কৈছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 22565 গৰাকী ছাত্ৰ ছাত্ৰী এই 22565 গৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধন প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘাইপতি লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে 16000 কোটি টকা এইবাৰৰ পৰা আনন্দৰাম বৰুৱা বঁটাত নাথাকে ল্যাপটপ স্পষ্ট ঘোষণা কৰিছে চৰকাৰে এইবাৰৰ পৰা আনন্দৰাম বৰুৱা বঁটাত নাথাকে ল্যাপটপ নাথাকে আৰু হিমন্ত বিশ্ব শৰ্মা কেবিনেটত সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক 16000 টকাকৈ চৰকাৰৰ তৰফৰ পৰা উপহাৰ হিচাপে দিয়া হ'ব